নমস্কাৰ বন্ধুসকল, এডুকেয়াৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। যদিহে ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। যদি আপুনি নতুনকৈ মোৰ চেনেলটো চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো টিপিবলৈও নাপাহৰিব যাতে নটিফিকেশ্যনবোৰ পাই থাকে। আজিৰ এই ভিডিঅ'টোত মই কেনেদৰে টেট পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাইছিলোঁ সেই বিষয়ে আপোনালোকৰ লগত মোৰ অভিজ্ঞতা শ্বেয়াৰ কৰিব খুজিছোঁ। আপোনালোক সকলোৱে ইতিমধ্যে জানিছেই যে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ মতে একেবাৰে নিম্ন পৰ্যায়ৰ পৰা উচ্চ পৰ্যায়লৈকে প্ৰাইভেট আৰু গভৰ্ণমেণ্ট সকলো স্কুলতে শিক্ষকৰ কাৰণে টেট উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক হ'ব। এতিয়া কওঁ মই কেনেদৰে 2012 চনৰ টেট পৰীক্ষাত উত্তীৰ্ণ হৈছিলোঁ। 2012 চনত যিহেতু অসমত প্ৰথমবাৰৰ কাৰণে টেট পৰীক্ষা অনুষ্ঠিত হৈছিল, সেই সময়ত আমি পৰীক্ষাটো সম্পৰ্কে বিশেষ একো ধাৰণা পোৱা নাছিলোঁ। এই ক্ষেত্ৰত আমাক সহায় কৰিছিল আমাৰ যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ কেৰিয়াৰ কাউন্সেলিং চেলে অনুষ্ঠিত কৰা এমহীয়া ফ্ৰী কোচিংটোৱে। এই কোচিংটো যোৰহাটৰ ডায়েট আৰু নৰ্মালৰ ছাৰ বাইদেউসকলেও আমাক মাজে মাজে পঢ়াইছিলহি আৰু আমাৰ মহাবিদ্যালয়ৰ প্ৰফেচাৰসকলেও পঢ়াইছিল। এই চেগতে মই আমাৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ কেৰিয়াৰ কাউন্সেলিং চেলটোক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে 2012 চনৰ টেট পৰীক্ষাৰ কাৰণে মই 3খন গাইডবুক লৈছিলোঁ। এখনত পেপাৰ 1 আৰু পেপাৰ 2 দুইটাৰ কাৰণে একেলগে আছিল আৰু সেইখনত চিলেবাছ গোটেইখিনি কভাৰ হোৱা নাছিল কাৰণে মই পিছত পেপাৰ 1ৰ কাৰণে এক্সট্ৰাকৈ আৰু পেপাৰ 2ৰ কাৰণেও এক্সট্ৰাকৈ 2খন গাইডবুক কিনিছিলোঁ। সেই গাইডবুক দুখনৰ লেখক কোন আছিল বা পাব্লিছাৰ কোন আছিল সেইটো এতিয়া মোৰ মনত নাই আৰু মোৰ হাতত কিতাপ দুখনো নাই, গতিকে মই আপোনালোকক দেখুৱাব নোৱাৰিম। আৰু তৃতীয়তে মোৰ এটা ষ্ট্ৰেটেজি আছিল যে মই ক্লাছ 3ৰ পৰা ক্লাছ 12লৈকে গোটেইখিনি ছ'চিয়েল ষ্টাডিজৰ কিতাপ থৰলি পঢ়ি নোট বনাইছিলোঁ আৰু সেইখিনিয়ে মোক EVS পাৰ্টটোত আৰু ছ'চিয়েল ষ্টাডিজৰ পাৰ্টটোত বিৰাট সহায় কৰিছিল। এনেদৰে প্ৰস্তুতি চলাই মই 2012 চনৰ পেপাৰ 1ত 121 আৰু পেপাৰ 2ত 101 স্ক'ৰ কৰিবলৈ সক্ষম হৈছিলোঁ। 2012 চনৰ পিছত 6 শিডিউল, SC, ST আৰু শিক্ষামিত্ৰৰ কাৰণে টেট অনুষ্ঠিত হৈছিল যদিও জেনেৰেল টেট 2019তহে পুনৰ অনুষ্ঠিত হ'ল, অৰ্থাৎ মাজত 7টা বছৰ পাৰ হৈ গ'ল। যিসকলে 2012 চনৰ টেট পৰীক্ষাটোক বিশেষভাৱে গুৰুত্ব দি নল'লে সেইসকলে হয় কিছুমানে অৱতীৰ্ণই নহ'ল বা কিছুমানে ভালদৰে প্ৰস্তুতি নচলোৱাৰ কাৰণে উত্তীৰ্ণ হ'ব নোৱাৰিলে। সেইসকলে মাজৰ 7টা বছৰত ওলোৱা কোনো ভেকেঞ্চিতে মানে শিক্ষকৰ পদৰ ভেকেঞ্চিৰ কথা কৈছোঁ, তাত এপ্লাই কৰিব নোৱাৰিলে যিহেতু টেট উত্তীৰ্ণ হোৱাটো একেবাৰে কম্পালচৰি অসমত। ইয়াৰ পাছত 2019 চনত যিটো টেট এতিয়া অনুষ্ঠিত হৈছিল তাৰে পেপাৰ 2ৰ কাৰণে মই অৱতীৰ্ণ হৈছিলোঁ আৰু এই পেপাৰ 2ৰ কাৰণে মই এখন মাত্ৰ গাইডবুককে সাৰথি হিচাপে লৈ উত্তীৰ্ণ হ'লোঁ, যিহেতু এই সময়ত মোৰ বিদ্যালয় ঘৰ সকলোৰে দায়িত্ব সামৰি ইমান পঢ়িবৰ কাৰণে সময় উলিয়াব নোৱাৰিলোঁ। এইখনেই হৈছে সেইখন গাইডবুক যিখন মই লৈছিলোঁ। এইখন আছিল আছাম একাডেমিক চেণ্টাৰে পাব্লিছ কৰা শিক্ষকৰ যোগ্যতা পৰীক্ষাৰ অসমীয়া মাধ্যমত উলিওৱা UP লেভেলৰ পেপাৰ 2ৰ বুকখন। 2019 চনৰ AssamTETত মই পুনৰ দ্বিতীয়খন পেপাৰত অৱতীৰ্ণ হৈছিলোঁ আৰু উত্তীৰ্ণ হৈছিলোঁ। এতিয়া কথা হ'ল যে মই যিহেতু ৰেগুলাৰ পোষ্টত ইতিমধ্যে চাকৰি কৰিয়ে আছোঁ 2013 চনৰ পৰা, তথাপিতো মইনো কিয় অৱতীৰ্ণ হ'লোঁ। আচলতে এনেধৰণৰ পৰীক্ষাবিলাকে আমাৰ নিজকে জুখি চোৱাৰ সুবিধা দিয়ে আৰু আমি যিখিনি শিকিছিলোঁ যিখিনি পঢ়িছিলোঁ সেইখিনি পুনৰ ৰিভিজন কৰাৰ সুবিধা দিয়ে। গতিকে মই এনেধৰণৰ পৰীক্ষাবিলাকত অৱতীৰ্ণ হৈ ভাল পাওঁ।
2019 চনৰ টেট পৰীক্ষাৰ কাৰণে মই বিশেষ প্ৰস্তুতি চলোৱা নাছিলোঁ, যিহেতু ইতিমধ্যে স্কুলত শিক্ষকতা কৰি আছোঁ, গতিকে পঢ়াৰ লগত এটা কানেকশ্যন থাকেই। সেইকাৰণে বিশেষ প্ৰস্তুতিৰ প্ৰয়োজন হ'ব বুলি মই ভবা নাছিলোঁ আৰু কৰাও নাছিলোঁ। মাত্ৰ চিলেবাছত কিনো আছে বা কি অন্তৰ্ভুক্ত হৈছে নতুনকৈ এইখিনি অকণমান চাবৰ কাৰণে মই এখন গাইড বুক কিনি লৈছিলোঁ আৰু সেইখন হৈছে আছাম একাডেমিক চেণ্টাৰে পাব্লিছ কৰা এই গাইড বুকখন। সেইখন পঢ়িছিলোঁ অলপ আৰু তাৰপিছত আকৌ 2019 ডিচেম্বৰত অনুষ্ঠিত হোৱা CTETতো মই অৱতীৰ্ণ হৈছিলোঁ। CTETতনো কি আহে, কেনেকুৱা ছিষ্টেম, সেইটো জনাৰ মোৰ হেঁপাহ আছিল। সেইকাৰণে CTETৰ পেপাৰ 1ত মই অৱতীৰ্ণ হৈছিলোঁ আৰু CTETৰ প্ৰস্তুতি চলাবৰ কাৰণে মই আৰিহান্তে পাব্লিছ কৰা ছাকচেছ মাষ্টাৰ CTET কিতাপখন লৈছিলোঁ আৰু CDP অৰ্থাৎ চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ কাৰণে মই লেটছ লাৰ্ণ নামৰ ইউটিউব চেনেলটো, যিটো হিমাংশু সিঙে চলায়, লেটছ লাৰ্ণৰ সহায় লৈছিলোঁ, ভিডিঅ'বোৰ চাইছিলোঁ। আৰু মই এটা কথা কৈ থওঁ যে CDPত স্ক'ৰ কৰিবৰ কাৰণে যেতিয়া আমি CDPৰ থিয়ৰীবিলাক পঢ়োঁ, তেতিয়া সদায় বাস্তৱত নিজৰ ঘৰৰ বা ওচৰ চুবুৰীয়া বা ৰিলেটিভৰ শিশু এটাৰ লগত ৰিলেট কৰি ল'ব লাগে কথাখিনি। তেতিয়া মনত ৰাখিবলৈও সহজ হয় আৰু বুজিবলৈও সহজ হয়। গতিকে ক'বলৈ গ'লে টেট পৰীক্ষা ইমান এটা কঠিন পৰীক্ষাও নহয় যে আমি তাৰ কাৰণে পেইড কোচিং কোৰ্চ কৰিবই লাগিব বা দিনে ৰাতিয়ে প্ৰস্তুতি চলাব লাগিব। অলপমান প্ৰস্তুতি চলালে আমি এই পৰীক্ষাটোত উত্তীৰ্ণ হ'ব পাৰোঁ বুলি মোৰ আশা। আৰু যিহেতু আমাৰ অসমত ৰেগুলাৰলি টেট পৰীক্ষা অনুষ্ঠিত নহয়, আচলতে প্ৰতি বছৰে এবাৰকৈ অনুষ্ঠিত হ'ব লাগে, কিন্তু নহয়। 2012 চনৰ পৰা 2019 হৈছে 7টা বছৰৰ মূৰত। গতিকে মাজত ওলোৱা ভেকেঞ্চিখিনিত আমি এপ্লাই কৰিবলৈ হ'লে, নিজৰ যোগ্যতা গোটাবলৈ হ'লে আমি CTETতো অৱতীৰ্ণ হ'ব পাৰোঁ। কাৰণ অসম চৰকাৰৰ যিখিনি ভেকেঞ্চি আহিছে তাত CTET উত্তীৰ্ণ সকলকো এপ্লাই কৰিবলৈ দিছে। গতিকে CTET যিহেতু বছৰেকত দুবাৰকৈ অনুষ্ঠিত হয়েই, গতিকে আমি CTETৰ কাৰণে এপ্লাই কৰিব লাগে। ইমান একো বিশেষ টান নহয়, তাততো একেবাৰে চিলেবাছৰ মতে আহে। চিলেবাছত যিখিনি থাকে সেইখিনি কভাৰ কৰিয়েই প্ৰশ্নখিনি আহে আৰু প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰখিনি যদি আমি চাওঁ আৰু প্ৰেক্টিছ কৰোঁ, তেতিয়াহ'লে এটা ভাল আইডিয়া পোৱা হয় কেনেধৰণৰ প্ৰশ্ন আহে। গতিকে CTETত উত্তীৰ্ণ হোৱাটো মই ইমান টান কথা বুলি নাভাবোঁ। আপোনালোক সকলোৱে AssamTET বা CTET যিয়েই নহওক অৱতীৰ্ণ হ'বলৈ এতিয়াৰ পৰা প্ৰস্তুতি চলাওক, নিশ্চয় সফলতা লাভ কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। আকৌ এবাৰ অনুৰোধ কৰিছোঁ, লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। ধন্যবাদ।